কেতিয়াবা এনেকুৱা হয় যে অকমান সময় ইউ আণ্ডাৰষ্টেণ্ড, অকমান সময় আপুনি পিছলি যায়, অকমান সময় এনেকুৱা হয় যে আপুনি এই হিন্দীত যিটো কয় বেহেক গয়ে থে, পিছলি গ'ল, প্ৰলোভিত হৈ গ'ল। কিন্তু এইবোৰ খন্তেকীয়া নে ইটছ হেবিট, সেইটো আপুনি চাব লাগিব। কাৰণ কিছুমানৰ এনেকুৱা হেবিট হৈ যায়, স্বভাৱ হৈ যায় যে এজনৰ লগত কথা পাতিলে আকৌ আনজনৰ লগত কথা পাতিলে আকৌ থাৰ্ড পাৰ্চনৰ লগত কথা পাতিলে ইটছ কাইণ্ড অফ আ হেপিনেছ বা এটা ছেটিছফেকশ্যন যিটো তেওঁলোকে পায়, আৰু সেই বস্তুটো কিন্তু খুবেই বেয়া। কেতিয়াবা যদি এইটো বস্তু স্বভাৱলৈ পৰিণত হৈ যায় তেতিয়া কিন্তু সেইটো চেঞ্জ কৰিবলৈ বহুত প্ৰব্লেম হৈ যায়। চ' ইউ হেভ টু কণ্ট্ৰল ইয়ৰ ফিলিংছ ৱেন ইউ আৰ ইন এ কমিটেড ৰিলেশ্যনশ্বিপ। ইউ হেভ টু নো যে আপোনাৰ লগত যোন ৰিলেশ্যনশ্বিপত আছে তেওঁ আপোনাক খুব বেছি ভাল পায়, ব্লাইণ্ডলি ভাল পায়। চ' তেওঁক কেতিয়াও চিট নকৰিব। হয়তো কাৰোবাৰ লগত কথা পাতি ভাল লাগিব পাৰে, বাট এটা লিমিটলৈহে আপুনি কথা পাতিব পাৰে। ইউ কেন নট গিভ অল ইয়ৰ টাইম টু দেট পাৰ্চন জাষ্ট বিকজ ইউ লাইক টকিং টু দেট পাৰ্চন। কাৰণ পাহৰি নাযাব, দেৰ ইজ ছামৱান ৱেইটিং ফৰ ইউ হু লাভছ ইউ ছ' মাছ।